মৰ্নিং আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ আপোনালোকৰ মনৰ পৰা হিংসা দুখ বেদনা নেগেটিভিটি আৰু লগতে বেমাৰ আজাৰবোৰ মেজিৰ জুইত যাওক আৰু দেই সব ভালে কুশলে থাকক এই বিহুৰ সবৰ কাৰণে হেপিনেছ সুখ আনন্দ কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আজি যেহেতু ভোগালী বিহু তো জলপানটো কৰিব লাগিছিলে আমি এতিয়ালৈকে কৰা নাই জলপানটো খাই লওঁ আপোনালোকক দেখাম যে আমি কেনেকৈ জলপান কৰিছোঁ মানে সবে একেধৰণে কৰে বাট আপোনালোকৰ লগত সব বস্তু শ্বেয়াৰ কৰি মোক বহুত ভাল লাগে তো চাই থাকক এই ভিডিঅ'টো মোৰ পাপাই এটা আদত আছে তেওঁ প্ৰতি বছৰে বিহু ৰাতিপুৱা জলপানটো তেওঁ নিজে বনাই আমাক বাৰী মেলি খুৱাই খুব ভাল পায় তেওঁ প্ৰথমে দি ল'লে আমাক সান্দহ আৰু গাখীৰৰ বাবে কাটিবলৈ কেঁচি বিচাৰি নোপোৱা তেওঁ যাওঁতেই মই দি ল'লোঁ আখৈখিনি চবৰে প্লেটত মই নাজানো কেলে আখৈখিনি দেখিলে বৰ মৰম লাগে আৰু গাখীৰ মানে আমাৰ ঘৰতো গৰু নাই সেইবাবে আমি আমুল তাজাই চলাই দিছোঁ আৰু তাৰপাছত পাপাই দিলে চবকে চিৰা আৰু মই বিলাই দিলোঁ ওপৰত গুড় তাৰপাছতে দিলে দৈ ইমান ধুনীয়া দৈ নহয় ক্ৰিমি মানে ভাল লাগি গ'ল এইয়া মোৰ প্লেট ৰেডি হৈ গ'ল এতিয়া আৰু খোৱাতহে দম আৰু এতিয়া গাইজ মোৰ লগৰটো আহিছে হাই অনুৰাগ ভালে আছ ফোনটো দিবি নি ফোন নিদো ফোনটো দিলে ন ভালকে ভিডিঅ' কৰিব ইমান ধুনীয়া উঠিছে আকৌ ঘৰলৈ এটা সি বজাৰ কৰিছে চাব দেখি ধৰ কি বজাৰ কৰিছে এইবোৰ বিহু বজাৰ মাছ নাই মাছ ধৰিলো ঘৰত আছে তই ধৰিছ গোটেই জাল চুচুৱাই ইঞ্জিনিয়াৰ মাছো ধৰিব পাৰি চবফালে থাকে মাল্টি টেলেণ্টেড হয় নকওঁ আৰু কাইলৈ যাম নেকি আহিবি আকৌ কাইলৈ ইহঁতৰ ঘৰলৈ যাম বিহু খাম আপোনালোকে চাই থাকক কাইলৈ ব্লগটো বাই বাই মই যাওঁ বাই চ' গাইজ মই অলমষ্ট ডান ৰেডি হৈ গ'লোঁ পূৰা যাবলৈ মোৰ লগৰকেইটা ৰৈ আছে মোক গালি দি আছে ইমান লেট হৈছে একচুৱেলি মই লেট হোৱা নাছিলোঁ কৰাই দিয়া গ'ল মোৰ বেষ্ট ফ্ৰেণ্ডটো আহিছে ধেমাজিৰ পৰা বিহুৰ কাৰণে আৰু সি মানে আহিলেই সদায় মোক লগ কৰে তো সি আহি মেলি ঘৰৰ আগত ৰৈ মেলি তই বাহিৰলৈ ওলাই এইটোহে ক'ব জানে ন ওলাই আহিলোঁ তেতিয়া আৰু সেই তেনেকৈ মোৰ টাইমটো খাই গ'ল অলপমান তো এতিয়া ডান মই যাবলৈ ৰেডি ব'লক যাওঁ নতুন বস্তু চাবলৈ যোৱা ডিচেম্বৰ মাহৰ পৰা যিটো খবৰে গোটেই অসমক হিলাই থৈ ৰাখিছিলে সেইখনে হৈছে এখন উৰাজাহাজ হয় আমাৰ উইংছ অফ হাজৰিকা আহি পাই গ'ল শিৱসাগৰ আৰু এইখনে হৈছে সেইখন উৰাজাহাজ যোনখন নুৰে মানে এইখন ইয়াত থাকিব আমাৰ শিৱসাগৰ এখন ৰেষ্টুৰেণ্ট বনাব আমাৰ হাজৰিকা দায়ে তাৰ বাবে তেওঁ ইমান কষ্ট কৰি ইমান দিন অতিক্ৰম কৰি মেলি 5খন ৰাজ্য বগাই এইখন পুৱাই দিলেহি শিৱসাগৰ কি মজা লাগিছে ন আমাৰ শিৱসাগৰ এয়াৰপৰ্ট নাই আমাৰ শিৱসাগৰ মানুহে চাগে কিছুমানে প্লেন দেখিও পোৱা নাই মানে উঠি পোৱা নাই তেওঁলোকে আজি এই প্লেনখন চাবলৈ একদম ভিৰ কৰি ৰাখিছে মানে প্ৰাউড ফিল হৈছে শিৱসাগৰবাসী হৈ যোনটো বস্তু মই আপোনালোকক দেখাম বুলি আহিছিলোঁ জেগাটোত মই পাই গ'লোহি আৰু আপোনালোকক দেখাব লৈছোঁ আমাৰ উইংছ অফ হাজৰিকা মানে এইখন হৈছে এখন এৰোপ্লেন য'ত আমাৰ শিৱসাগৰৰ এজন মানুহে কিনি লৈছে কিমান 1.5 কোটি টকাত কিনি লৈছে 1.5 কোটি টকা গাইজ আৰু ইয়াত বনাব ৰেষ্টুৰেণ্ট যোনখন মেবি 2025ত অপেনিং হ'ব চাগে দেই কাৰণ বহুত কাম থাকে যে আৰু এখন বৰ্তমান উৰাজাহাজ নহয় নুৰাজাহাজ হৈ আছে এইখন তাৰ আগডোখৰ পিছডোখৰ আৰু তাৰ যোনখিনি উইংছ বুলিয়ে ক'ব পাৰি দেই ছাইডত যে ওলাই থাকে সেইখিনি কাটি মেলি এয়া ইয়াত থোৱা হৈছে আপোনালোকে ভালকৈ দেখা নাই মই দেখাই দিম ব'লক তো এয়া ইয়াৰ যোনখিনি কটা পাৰ্টছবোৰ ইয়াত আছে ইয়াত আপোনাৰ এই উইংছখিনি আছে আৰু আগডোখৰ এইটো পিছে হয় নাজানিছোঁ আৰু ইয়াতে বনিব এই জেগাটোতে বনিব আমাৰ উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্ট সেইখন মানে প্ৰাউড ফিল হৈছে যে শিৱসাগৰৰ মানুহ এজনে অসমৰ মানুহ এজনে এনেকুৱা এটা ষ্টেপ নতুন ইউনিক মানে বহুত প্ৰাউড ফিল হৈছে আৰু গাইজ এয়া হৈছে
এৰোপ্লেনৰ চকাকেইটা ইমান ডাঙৰ চকা ইমান ডাঙৰটো সৰু সুৰা মানে বেটেৰী ৰিক্সাখনো নহয় ইয়াৰ চকাই ইমান ডাঙৰ বাহ মোৰ চকা দেখি মাতে গুচি গ'ল মাতে ভাঙি থাকিলে বাহ আৰু 1.5 কোটি টকা মানে ৱৰ্ড হ'বনে নহয় আপোনালোকে চাই থাকক বাকী এজ এ অসমীয়া এজ এ শিৱসাগৰৰ বাসিন্দা প্ৰাউড ফিলটো বহুত হৈছে হাজৰিকা দাৰ ওপৰত চ' গাইজ এয়াই হৈছে উইংছ অফ হাজৰিকা আৰু এই জেগাটোতে হ'ব হাজৰিকা দাৰ ৰেষ্টুৰেণ্টখন যেতিয়া হ'ব তেতিয়া আমি খাবলৈ আহিম ন ঐ কি ক খাবলৈ আহিবি নাই খাবলৈ আহিবা নে অংকিত আৰু কোন আহিব অংকিত অ'কে গাইজ তো আমি ইয়াৰ পৰা যাওঁ যেতিয়া এখন পূৰা প্ৰপাৰকৈ ৰেষ্টুৰেণ্ট বনি যাব তেতিয়া আহিম খাম আৰু তেতিয়া পাতিম ইয়াৰ ভিতৰত কি কি আছে কেনেকুৱা হ'ল ইণ্টেৰিয়ৰটো কেনেকুৱা চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোকে ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আকৌ এবাৰ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ এনেদৰে চাই গৈ থাকক ষ্টে টিউন বাই বাই